আজিৰ কাৰ্যসূচীৰ জৰিয়ে কি কৰিব বিচাৰে? আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি আমাৰ ছদিনীয়া চাইকেল কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত আজি আমি অংশগ্ৰহণ কৰিলোঁ ডেকাপাম আঞ্চলিক আৰু লগতে ডেকাপাম আঞ্চলিক এপছু কমিটি গঠন কৰি আজি যি আমাৰ চাইকেল ৰেলী কাৰ্যসূচী, এই কাৰ্যসূচী সফলভাৱে আমি ৰূপায়ণ কৰিছোঁ। আৰু বিজেপি চৰকাৰক আমাৰ ফালৰ পৰা আমি ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকীয়নি দিব বিচাৰিছোঁ যে আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক যদি 2016 বাতিল নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি তেওঁলোকক আমি সকীয়নি দিছোঁ। ধন্যবাদ। এইটো কাৰ্যসূচীত কোন সংগঠনে ভাগ লৈছে? আমাৰ এই কাৰ্যসূচীত ডেকাপাম এপছু ইউনিট আৰু আমাৰ ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থা আৰু যিহেতু 30টা সংগঠন আছিলে, কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আমি এপছু আৰু আছুৱে মিলি আজি চাইকেল ৰেলী কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আৰু 30টা জাতীয় সংগঠনৰ আহ্বান মৰ্মে আজি আমি ডেকাপাম ছাত্ৰ সন্থাও ডেকাপাম আঞ্চলিক এপছু শাখা বিভিন্ন গাঁৱে গাঁৱে গৈ আমি প্ৰতিবাদী কাৰ্য হাতত লৈছোঁ। আৰু এই বিল আমি কোনোপধ্যে মানি নলওঁ। যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক, এই বিলখনে অসমৰ জাতীয় ভাষা সংস্কৃতি নাইকিয়া কৰিব। গতিকে এই বিল আমি কোনোপধ্যে মানি নলওঁ আৰু কেন্দ্ৰীয় চৰকাৰ অসম আমি এই মঞ্চৰ পৰা আমি সুকীয়াই দিছোঁ। Hoşiyar, hoşiyar, Bangladeşi hoşiyar.